এডিআৰই ছ'চিয়েল ষ্টাডিজৰ বাবে মই লৈছোঁ সমাজ বিজ্ঞানৰ সপ্তম অষ্টম নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানকেইখন। এতিয়া মই ইয়াৰ ভূগোল পাঠটো পঢ়িবৰ কাৰণে সপ্তম শ্ৰেণীৰ পৰা একেবাৰে গোটেইকেইখন আৰম্ভণি কৰি লৈছোঁ। সপ্তম শ্ৰেণীৰ ভূগোল পাঠটোত মই প্ৰথম পঢ়িবলৈ লৈছোঁ যে অসমৰ ভূগোল। অসমৰ ভূগোলত অসমৰ সম্পদ কি আছে, অসমৰ নদ নদী হওক, অসমৰ নদ নদী, অসমৰ প্ৰাকৃতিক সম্পদ তথা অসমৰ খনিজ বনজ উদ্ভিজ গোটেইখিনি ভূ প্ৰকৃতিৰ পৰা আদি কৰি গোটেইখিনি আছে আৰু লগত আছে ইয়াতে অসমৰ অৱস্থিতি তথা অসমৰ মানচিত্ৰৰ সৈতে গোটেইখিনি। এতিয়া মই নোটছ বনাব লওঁতে গোটেই চাৰিকেইখন কিতাপেই লৈ লৈছোঁ আৰু চাৰিকেইখন কিতাপৰ পৰাই নোটছখিনি প্ৰথমৰ পৰা আৰম্ভণি কৰিছোঁ। প্ৰথমতে অসমৰ উত্তৰ দক্ষিণ পূব পশ্চিমে কোন কোন জিলা কোন কোন ৰাজ্য আছে, তাৰ লগত অসমৰ মাটিকালি কিমান, অসমৰ লিংগ অনুপাত কিমান, গোটেইখিনি কথা মই এই চাৰিখন কিতাপৰ পৰা একেলগে এটা লিংক আকাৰত পঢ়ি গৈছোঁ। তাৰ লগে লগে যদি আমি চাওঁ অসমত নগৰ কেনেকুৱা আছিলে, প্ৰথম শ্ৰেণীৰ নগৰৰ ভিতৰত অসমত 7খন নগৰ পৰা আৰু দ্বিতীয় শ্ৰেণীৰ নগৰৰ ভিতৰত অসমত 6খন নগৰ পৰা আৰু জনসংখ্যাৰ ঘনত্বৰ পৰা আদি কৰি গোটেইখিনি তথ্যই মই একদম ষষ্ঠমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈকে গোটেইখিনি তথ্যই মই লৈ লৈছোঁ। ইয়াতে জনগোষ্ঠীয় ভাষা আৰু ভাষিক বৈশিষ্ট্যবোৰ কেনেকুৱা ধৰণৰ আছিলে, কি ধৰণৰ জনগোষ্ঠীয়ে প্ৰথমে অসমত বাস কৰিছিলে, কোন কোন জনগোষ্ঠীয়ে কেনেকুৱা ধৰণৰ ভাষা প্ৰচলন কৰিছিলে আৰু মূলতঃ কোন জনগোষ্ঠীৰ লোকে সকলোবোৰ কথা ইয়াৰ পৰাই পঢ়িব পাৰি। লগত অসমৰ সম্পদ তথা অসমৰ সম্পদৰ ভিতৰত কি কি সম্পদ আছিলে, অসমৰ ভূমিৰ কি চাৰি প্ৰকাৰ মৃত্তিকাৰে গঠিত, সকলোবোৰ নোটছ মই প্ৰথমে বনাই লৈছোঁ, তাৰপিছতে অধ্যয়ন কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকেও যদি এনেকৈ অধ্যয়ন কৰিব বিচাৰে ষষ্ঠমানৰ পৰা একদম দশমমানলৈকে গোটেইখন সমাজ বিজ্ঞান উলিয়াই ল'ব আৰু গোটেইখন সমাজ বিজ্ঞান একেৰাহে পঢ়ি যাব। নামনি অসমৰ উপত্যকা অঞ্চল আৰু উত্তৰ-পূবৰ সমভূমি অঞ্চল, মধ্যপ্ৰদেশৰ উপত্যকা অঞ্চল, উজনি অসমৰ উপত্যকা, বড়ো উপত্যকা গোটেইখিনি অঞ্চলৰ এক বিৱৰণ ধুনীয়াকৈ সমাজ বিজ্ঞান কেইখনত দি আছে। আমি যদি এই সমাজ বিজ্ঞান কেইখন যদি একেবাৰে পঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ অন্য কিতাপ পঢ়াৰ কোনো দৰকাৰ নাথাকে বুলি মই ভাবোঁ। ইয়াত খৰচি মাৰি পঢ়িব পাৰিলে আৰু পাঠৰ পৰা প্ৰত্যেকটো এটা এটা প্ৰশ্ন উলিয়াই পঢ়িব পাৰিলে আমি ইয়াৰ পৰা বহুখিনি তথ্যই জানিব পাৰিম। আৰু এটা কথা মন কৰিবলগীয়া যে ইয়াত অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ অভয়াৰণ্যৰ কথা যে উল্লেখ কৰা আছে, ইয়াত হয়তো অসমৰ ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ কথা 5খনৰ কথা উল্লেখ কৰা আছে। যিহেতু এখন 2021 চনতে ইয়াৰ লাষ্ট পাব্লিকেশ্যন আছিলে, সেইকাৰণে আমি কিছুমান বৰ্তমান ডাটা লৈ পঢ়িব লাগিব। বৰ্তমান যেতিয়া আমাৰ অভয়াৰণ্য 5খনৰ পৰা 7খনলৈ হৈছে, গতিকে সেইখিনি বস্তু আমি নিজে ডাটা কালেক্ট কৰি ল'ব লাগিব। আৰু কিছুমান সৰু কথা যেতিয়া আমি খনিজ সম্পদৰ কথা কওঁ যে আমাৰ খনিজ সম্পদক পনীয় সোণ বুলি কোৱা হয়, অসমত তেলৰ সন্ধান প্ৰথমতে ডিগবৈত পোৱা হৈছিলে, সৰু কিছুমান চন ইয়াত উল্লেখ কৰা নাই। যেতিয়া ডিগবৈ বুলি কোৱা হয়, ডিগবৈ বুলি কোৱাৰ লগে লগে আমি তাত কোন চনতে প্ৰথম তৈলক্ষেত্ৰ আৰম্ভণি হৈছিলে, নাহৰকটীয়া মৰাণ হুগ্লিজানৰ কথা লিখা আছে, কিন্তু তাত লিখা নাই যে নাহৰকটী ঠাইখন ক'ত উল্লেখ আছে। সেইখিনি তথ্য আমি নিজে চাই অকণমান আগুৱাই পঢ়ি যাব লাগিব। আৰু ঠাইখিনি পঢ়াৰ লগে লগে যদি কিছুমান তথ্য যদি আপোনালোকক দিয়া থাকে বা এই বছৰৰ লগত মিলে, তেতিয়াহ'লে লগে লগে আমি ইণ্টাৰনেটত চাৰ্চ কৰি লৈ ল'ব পাৰোঁ। যিবিলাক ঠাইৰ নাম দিয়া আছে, যেনেকৈ এতিয়া কলিয়াজানৰ কথা দিয়া আছে, শিলভেদাৰ কথা দিয়া আছে, এই ঠাইবিলাক জনাৰ লগে লগে আমি এই ঠাইকেইখন কোনকেইখন জিলাত আছে আৰু কোনকেইখন জিলাত ইয়াৰ কিহৰ কাৰণে বিখ্যাত হৈ আছে সেইখিনি কথা জানিব